Hello everyone. আজি আমি যাব লৈছো মাজুলী। আজি নন্দাজীয়েক মানে আমাৰ ভাগিন আমাৰ আজি আছে অন্নপ্ৰসন্ন। তাৰ আমি চবে গৈ আছো আৰু আমি ৰাতিপুৱা 8:30তে ওলালো। সো গৈ থকা আপোনালোকৰ মুহূৰ্তটো অলপমান দেখাম, তাৰপিছত আমি ফাইনেলি আপোনাৰ ভিডিঅ'বিলাক দেখাম ভালকৈ। ভিডিঅ'তে চব কেপচাৰ কৰিব বিচাৰিছোঁ, কাৰণ এনেকুৱা হয় ন কি কেতিয়াবা আগলৈ চাবলৈ মন যায় ন, থাকি যায় আৰু। মৌলা থাকে মৌলা এয়া এতিয়া আমাৰ লগত বগীবিলৰ পৰা উঠিলে মাজু পেহী। ইমান দূৰ ৰাস্তা যিহেতু কোনোবা লগত গ'লেহে ভাল লাগে, আৰু আমি বহুত এনজয় কৰিলোঁ। কাৰণ আঞ্চুৱে যে খুব বেছি ভাল পালে পেহী আইতাহঁতি আহিছে বুলি, সিটো ফূৰ্তিত একেবাৰে ক'বই পৰা হোৱা নাই। কাৰণ ই এনেও বহুত ফ্ৰেণ্ডলি নেচাৰৰ হয়, ইটো একদম ভিৰ ভাৰতে থাকি ভাল পায়। তো ইয়াৰ কাৰণেতো জেছে কি একদম ক'বই নালাগে আৰু, খেলিবলৈ কোনোবা গোটেই ৰাস্তাটো কথা পাতিবলৈ একদম পাই গ'লোঁ আৰু ফ্ৰেণ্ড বুলি কোৱা নিচিনা। আৰু ই এতিয়া ৰাস্তাত শুই থাকিলে 11টামান বজাত, আৰু আছে এতিয়া আমি জাৰ্ণিটো মানে একেবাৰে মাজুলী পাবলৈ 2 ঘণ্টা। তো তেতিয়ালৈকে ভাবিলোঁ শুই লওক অলপ দেৰি, কাৰণ কি হ'ল ইয়াৰ অলপমান ভমিটিঙৰ প্ৰব্লেম আছে। তো ই অলৰেডি ভমিট কৰিলে, তো এতিয়া অলপমান ৰেষ্ট কৰি লওক ভাবিলোঁ সেইকাৰণে। এয়া আমি পালোহি অন্নপ্ৰসন্নৰ জেগাত, আৰু চাওঁচোন জীয়া বেটি ইমান মৰম লাগিছে, আৰু অলপমান ডাঙৰো হৈছে। ইমান সোনকালে ডাঙৰ হৈছে ন ল'ৰা ছোৱালী, কিমান চুকু মুচুকু অকণিকৈ দেখিছিলোঁহে, এতিয়া চাওকচোন কিমান সোনকালে ডাঙৰ হৈ গ'ল। আৰু এই আইতাকে এতিয়া প্ৰথম নিৱালাটো খুৱাইছে, আৰু সেইফালে দেখিছেনে ধুতি চুটি পিন্ধি কিনি মমাইকে ৰেডি হৈ আছে। আৰু প্ৰথম অন্নপ্ৰসন্নত বেবিজবিলাকে সদায় যে মিঠাটো খুব ভাল পায় ন। আমাৰ আঞ্জু যেতিয়া আছিলে ন, প্ৰথমে মিঠাটো খাই ভাল পাইছিলে টুকলুক, কিন্তু কি হ'ল ন, মাছ মাংস আমি বেছিকৈ ভৰাই দিলোঁ যে, এতিয়া মানে মিঠাটো কম আৰু মাছ মাংসটো বেছি ভাল পায় আৰু। তাৰপিছত এয়া এতিয়া খুৱাই আছে, আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰি থাকক ভাবিছোঁ। অকণমান জ্বলা হ'ব পাৰে, অকণমান হৈ যাব। তুমি খুৱাই ল, তাৰপিছত মই হেৰি কৰিম। একেদিনাই আহিছে কি লাগে হেৰি লৈ লগ মোক খোৱালো বহিব লাগে
আৰু এইফালে এতিয়া অন্নপ্ৰাশনৰ নিয়মটো শেষ হ'ল তাৰপিছত মই অঞ্চুক লৈ আহিলোঁ ভাত অলপমান খুৱাই লওঁ বুলি কাৰণ কি হয় ন সি বহুত দেৰি হ'ল মানে ভাতটো খোৱা ৰাতিপুৱাই খোৱা সি 7:30 আৰু এতিয়া ভোক লাগিছে সেয়া তো ভাবিলোঁ সেয়াক অলপমান ভাতটো খুৱাই লোৱা যায় নহ'লে যিটিখন খাই দিলে মানে আকৌ ৰাস্তাত দিগদাৰ হ'ব মোৰ কাৰণে চ' আমি প্ৰথমে ভাতটো খাবলৈ চবেই গুচি আহিলোঁ চবেই খায়ে ল'লোঁ একচুৱেলি ভাত আৰু এয়া ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ ডেক'ৰেশ্যনটো কিমান ধুনীয়া কৰিছে আৰু সেই লিটিল অকণি চকীবিলাকতো মোৰ বেছিয়ে মৰম লাগিলে মই কৈছোঁ নহয় তাৰপিছত জীয়া বেটিৰ লগত আমি ঢেৰ ফটো মাৰিলোঁ কৈছোঁ নহয় ঢেৰ ফটো মাৰিলোঁ আনলিমিটেড ফটো মাৰিলোঁ ক'ব পাৰি আৰু ইমান কিউট লাগিছে তাইক চাওকচোন এতিয়া একদম ধুনীয়া ড্ৰেছ পিন্ধি ল'লে আৰু গোটেইজনী হাঁহিয়েতেও ইমান মৰমকৈ দিয়ে এইফালে আঞ্চুৱে এডভাৰটাইজমেণ্ট দি আছে আৰু বাৰে তাৰপিছত এতিয়া আমি লাহেকৈ অলপ দেৰি থাকি মেলি এনেকৈ আৰু গুচি যামগৈ আৰু ঘৰলৈ আৰু এতিয়া এইফালে হ'ব কেক কাটিং তো সিহঁতি এতিয়া কেকটো লৈ আহিছে কাটিবলৈ আৰু আমাৰ অঞ্জু বেটা ওপৰলৈ উঠিছে চ' মই সেইকাৰণে অলপমান কেমেৰাটো মানে অলপমান ইফাল সিফাল হৈ গৈছিলে বেয়া নাপাব ৰাইজসকল আৰু চ' এতিয়া কেক এটা কাটিব তাৰপিছত কেক খাম আৰু টাটা বাই বাই দি যাম আকৌ বুলি যাম বুলি কৈছিলে কি হ'ল क्या हुआ জিয়া মই কিমান দেৰি ল'লো চেল্ফি মাৰিলোঁ ফটো মাৰিলোঁ এইটো চাই আৰু এইফালে আমাৰ ৰজাও কেক খাই থকা উৎপাত দেখিছেইচোন আৰু এইফালে এতিয়া আমি গুচি আহিলোঁ আৰু এতিয়া গুচি আহিছোঁ গুচি অহা সময়ত ভিডিঅ'টো বনাব নহ'ল মানে কি হয় ন একদম ৰাস্তা কাষতে যে অঞ্চুক এইফালে হেণ্ডেল কৰি থাকোঁতে মানে ভিডিঅ'টো বনাবলৈ থাকি গ'ল আৰু এইফালে খুৰীয়ে ফোন কৰিলে কি ইয়াতে মানে চাৰচক্কা খেতি আছে তো ভাবিলোঁ ইয়াত আহি কিনি এবাৰ ফটো একপি মাৰো আৰু বোলো চ' বিভা পেহীৰ লগতে মাৰিলোঁ কেক অকণমান আপোনালোকক দেখাম বৰ পিছে ভাল নাহিলে কাৰণ হেৰি ন হেৰি আন্ধা হ'ব ধৰিছিলে যে সেইটো কাৰণে তো আশা ৰাখিছোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল লাগিলে আৰু যদি মোৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই